दिनै चिरां जिल्लानि सिङाव थानाय रुनिकाटा दुर्गा मन्दिरनि न'ब्लाङाव डक्टर सामिक देबनि एसटि क्लिनिक काजलगावनिफ्राय बेसेन नाङै देहा नायबिजिरनाय आरो देहा फाहामथायजों लोगोसे बायदि बायदि बेरामनि मुलि हरनाय मावबादा लानाय जायो। मख'नो गोनांदि दासान्दि गोबां ओनसोलफोराव बिथां डक्टर सामिक देब आरो बिथांनि मेडिकेल हानजाया बेसेन लायाजासे गोबां मानसिनि बेराम आजारखौ नायनानै मुलि हरबाय थानायखौ नुनो मोनबाय थानाय जादों। बिनिखायनो नोंथांमोनाबो माबेबा बेरामजों नाख्रेबजानानै दंबा चिरां जिल्लानि काजलगावआव थानाय एसटि क्लिनिकआव खम बेसेनावनो नायजाहैनो खावलायदों डक्टर सामिक देब बिथाङा। মেডিকেল সম্বন্ধে মানে কি নাই ইয়াতে একচুৱেলি আমি মেডিকেল কেম্প আজি কৰিছোঁ ৰাইজৰ সেৱা কৰাৰ কাৰণে বেচিকেলি, কাৰণ ইয়াতে বহুত গৰীব মানুহ আছে, বহুত আণ্ডাৰ প্ৰিভিলেজ মানুহ আছে যিসকলে হস্পিটেলত সুবিধা ইয়াতে ভাল নাই, সেইকাৰণে প্ৰাইভেট ডক্টৰো ইমান নাই আৰু তেখেতসকলে জেনেৰেলি আইদাৰ বঙাইগাঁও নহ'লে আৰু দূৰত যাব লাগে। আমি ইয়াতে আজি ৰাতিপুৱাৰ পৰা ৭৫ জন পেচেণ্ট এতিয়ালৈকে চাইছোঁ। তাৰে মাজত অলমষ্ট ৩০-৩৫ জন পেচেণ্টৰ ডায়েবেটিছ আৰু হাইপাৰ টেনশ্যন আছে। এনেকুৱা পেচেণ্ট পাইছোঁ যাক মই ইয়াতে অলপ আগতে ইয়াতে বহিও মেডিচিন খুৱাইছোঁ। প্ৰেছাৰ ২০০ৰ ওপৰত লৈ আহিছে, চুগাৰ 300-400 চুগাৰ লৈ আহিছে। তো এনেকুৱা মানুহবিলাকেতো যিকোনো সময় মৃত্যুবৰণ কৰিব পাৰে। তেখেতসকলে গমেই পোৱা নাই যে একচুৱেলি কি হৈ আছে তেখেতসকলৰ লগত। তো এনেকুৱা মানুহক কেনেকৈ আমি যদি তাৰ পৰা নাহি তেখেতসকলক অলপ ছাপৰ্ট নকৰোঁ তেনেহ'লে কেনেকৈ হ'ব। সেইকাৰণে মই বেচিকেলি ইয়াতে আজি আমি আহিছোঁ। মোৰ লগত মোৰ মিছেছ ডক্টৰ কান্তাও আহিছে, তেখেতে ডেণ্টেল ছাৰ্জন, তেখেতেও ইয়াৰ দাঁতৰ বিষয়ে অলপ ইয়াৰ পেচেণ্টবিলাকক অৱগত কৰাৰ কাৰণে আহিছে। আৰু মই বেচিকেলি প্ৰেছাৰ চুগাৰ লিভাৰৰ পেচেণ্ট চাওঁ। মই কাজলগাঁও এছডি ক্লিনিক বুলি আছে এই ষ্টেট বেংকৰ ওচৰত, তাতে বহোঁ মৰ্ণিঙত আৰু ইভিনিঙত। সেইটোতো ঠিক আছে, কিন্তু আমি ইয়াতে আহিছোঁ পেচেণ্টৰ কাৰণে, পেচেণ্টক অলপমান যাতে আমাৰ দ্বাৰা কিছুমান হ'লেও অলপ উপকৃত হয়। চবকে আমি হয়তো চব মেডিচিন দিব পৰা নাই, কাৰণ এইটো পচিবল নহয়, কিন্তু যিমান পাৰিছোঁ আমি অলপ হ'লেও দিছোঁ। আৰু তেখেতসকলক আমি এটলিষ্ট এডভাইচখিনি দিছোঁ যে কি এডভাইচ পালে তেখেতসকলে নেক্সট লাইফটো ভালকৈ কাটে, অলপ হ'লেও তেখেতৰ লাইফটো ভাল হয়। আৰু যদি কোনোবা আমাৰ তাতে যায় আমি নিশ্চিতভাৱে কৈছোঁ তেখেতক ফুল্লি আমি ছাপোৰ্ট কৰিম, লাগিলে পইচা নাথাকিলেও আমি তেখেতক হেল্প কৰিব বিচাৰিম আৰু হেল্প কৰিব চেষ্টা কৰিম, ইমানে। আৰু যদি আপোনালোকৰ কিবা আছে স্পেচিফিক নাই, এইটো বিকজ আনএৱাৰনেছ, তেখেতসকলে নাজানে কি খাব লাগে, কি কৰিব লাগে, কেনেকৈ চলিব লাগে, কোনেও তেখেতসকলক কোৱা নাই। আজি জন্মৰ পৰা মানুহবিলাকে যেনেকৈ আছে তেখেতসকলৰ ইমান শিক্ষা নাই, বা শিক্ষা থাকিলেও বহুত মানুহ শিক্ষিত থাকিলেও মেডিকেলৰ বিষয়ে ইমান নাজানে। তো সেইকাৰণে সেই এৱাৰনেছটো আজি পৃথিৱীত চবতকৈ জৰুৰী বস্তু এইটোৱে হৈ গৈছে যে আপুনি গ্ৰাউণ্ড ৱাৰ্ক কৰিব লাগিব। আপুনি ওপৰত টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলত বহি পেচেণ্ট এজন এচি ৰুমত চোৱাটো বহুত ইজি, কাৰণ আপোনাৰ তাতে বহুত ফেচিলিটিছ আছে, আপুনি আৰামছে চাব পাৰে। আজি শিলিগুৰি, গুৱাহাটী, কলকাতা, বম্বে তাতে পেচেণ্ট এটা চোৱা বহুত ইজি, কিন্তু আজি আমাৰ ইয়াতে গ্ৰাউণ্ডত আহি চালে আপুনি গম পাব আপোনাৰ লগত এজন পেচেণ্ট বহি আছে, তেখেতৰ প্ৰেছাৰ ২০০ৰ ওপৰত, তেখেতৰ চুগাৰ ৪০০ৰ ওপৰত। সেইটো হ'ল গ্ৰাউণ্ড ৰিয়েলিটি। সেইকাৰণে সেই বস্তুটো আগতে আমাক মানে দমন কৰিব লাগিব। সেইকাৰণেই আমি অলৰেডি এই গ্ৰেটাৰ চিৰাং অঞ্চলত ৭টামান কেম্প কৰিলোঁৱে। আপোনালোকে জানে, আপোনালোকে সদায় যায় আমাৰ লগত। তো আমি বিচাৰোঁ যে আমি প্ৰত্যেক মাহতে এটাকৈ কেম্প কৰিব পাৰোঁ, যদি সম্ভৱ হয় আমি কৰিম। যেতিয়ালৈকে মানুহবিলাকে বুজি নাপায়, মানুহ আমাৰ ওচৰত যাব নালাগে। মই এইটো কোৱা নাই যে মই আজি প্ৰাইভেট প্ৰেক্টিশ্যনাৰ বুলি মই ইয়াতে এডভাৰটাইজমেণ্ট কৰিব আহিছোঁ, কিন্তু মই এইটো ক'ব যে মানুহে মোৰ ওচৰত নাযাওক, বেলেগ ডক্টৰৰ ওচৰত যাওক, কিন্তু ডক্টৰৰ ওচৰত যাওক। কাৰণ ডক্টৰৰ ওচৰত নগ'লে মানুহে এই ফাৰ্মেচীৰ ঔষধ খাই বেছিদিন বাচিব নোৱাৰে। ফাৰ্মেচীৰ ঔষধ খাই পেট খাৰাপ, জ্বৰ এইবোৰ ঠিক হ'ব পাৰে, বাট ডায়েবেটিছ আৰু প্ৰেছাৰ কেতিয়াও ঠিক হ'ব নোৱাৰে। সেইটোৰ কাৰণে আপোনাক এৱাৰনেছ লাগিবই লাগিব। আমি নেক্সট গৰুভাষাত কেম্প কৰিম, ঠিক আছে।
মেডামক যদি কিবা সুধিব মই আজি আহিছোঁ ইয়াতে ডেণ্টেল বেচিফিকেলি ডেণ্টেল এৱেৰনেছৰ কাৰণে বিকজ ৰুৰেল এৰিয়াত মানুহ ডেণ্টেলৰ সম্বন্ধে একো নাজানে মানে দাঁতৰ কি বা হৈ আছে কি হৈ আছে এইটো মানুহ নাজানে তো মোৰ মেইন মটো ইজ দ্য এৱেৰনেছ বিকজ দ্য ডেণ্টেল ট্ৰিটমেণ্ট ইজ মষ্ট নেগলেক্টেড ট্ৰিটমেণ্ট তো আমি এইটো কাৰণে ইয়াতে আহে মানে কেইটামান মই ঔষধ প্ৰভাইড কৰিছোঁ আৰু এৱেৰনেছ কৰিছোঁ পেচেণ্টক বুজাইছোঁ যে কেনেকুৱা কি কৰিব লাগে বেচিকেলিতো ডেণ্টেল ট্ৰিটমেণ্টটো কৰা নাযায় ডেণ্টেল ট্ৰিটমেণ্টৰ কাৰণেতো চেম্বাৰ যাব লাগে কিন্তু ইয়াতে মই এৱেৰনেছৰ কাৰণে আহিছোঁ বেচিকেলি আৰু পেচেণ্টক বুজাইছোঁ যে ইয়াত আপোনাৰ কি কৰিব লাগিব কেনেকুৱা কৰিব লাগিব সেইটোৱে বেচিকেলি আৰু কেইটামান মই ঔষধ প্ৰভাইড কৰিছোঁ টুথপেষ্ট মাউথ ৱাছ এইবিলাক মই প্ৰভাইড কৰিছোঁ বাচ্চাবিলাকৰ মই ব্ৰাছিং টেকনিকটো বুজাইছোঁ কেনেকুৱা কি কৰিব লাগিব বাচ্চাবিলাকৰ কি খাব লাগিব কি নাখাব লাগিব সেইটো মই এৱেৰ কৰাইছোঁ অলপ হেৰি কৰিছোঁ টিচ কৰিছোঁ তেখেতৰ সেইখিনি